আপোনালোকে বাৰু বাজৈ হোটেল আহি পাইছেনে? মই পিছে পোৱা নাই দে, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু আজি গুৱাহাটীত বতৰটোও ভাল, সেয়েহে ভাবিলোঁ আজি বাজৈ হোটেলতে একাহী পূৰা মাৰি আহোঁ বুলি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ বাজৈ হোটেল আৰু এয়া আছে 6 মাইল জয়ানগৰ ৰোডত। তো বলক ভিতৰলৈ সোমাই যাওঁ আৰু খানাটো ইয়াৰ কেনেকুৱা হয় মই আপোনালোকক জনাই আছোঁ। ভিতৰত সোমাই দেখিছোঁ মানুহৰ বহুত বেছি ভিৰ লাগি আছে আৰু মই আহি পাইছোঁহি 2:30, যিহেতু এইটো লাঞ্চ টাইমেই হয়, সেয়েহে মানুহৰ ভিৰটো বহুত বেছি লাগি আছে। আৰু শুনিছোঁ বাজৈ হোটেলত হেনো গাহৰি মাংসটো বহুত বেছি টেষ্টি হয়। পিছে মই গাহৰি নাখাওঁ, কিন্তু যিসকলে গাহৰি ভাল পায় তেওঁলোক ইয়াত নিশ্চয় আহিব পাৰে। এই বাজৈ হোটেলখন গুৱাহাটীত যিদৰে ফেমাছ হয়, ঠিক সেইদৰে লোৱাৰ আছামতো বহুত বেছি ফেমাছ হয়। আৰু লোৱাৰ আছামত আপোনাৰ কোকৰাঝাৰ আৰু বঙাইগাঁৱত ব্ৰাঞ্চ আছে। তো যিসকল লোৱাৰ আছামত আছে তেওঁলোকে বাজৈ হোটেলত গৈ এসাঁজ ধুনীয়াকৈ খাই আহিব পাৰে। আৰু ইয়াৰ যিহেতু প্ৰাইচখিনি বহুত বেছি ৰিজনেবল হয় আৰু ইয়াত বহুত বেছি মানে লোকেল আইটেমখিনি পোৱা যায়। বেছি ফেঞ্চি ইয়াত খানা তেওঁলোকে নাৰাখে, চব লোকেল মানে ঘৰুৱা খানা ৰাখে। এয়া আপোনালোকে দেখিছে আজি এয়া মোৰ থালিখন, আৰু থালিখনত এয়া মাছৰ পিটিকা, 2টা শুকান চব্জি আছিলে, ডাল আছিলে, খাৰ দিছিলে আৰু মাছৰ মুৰিগণ্ডা দিছিলে। আৰু এই কমপ্লিট থালিখন আপোনাৰ 180 ৰুপিছত হয়। আৰু মই এক্সট্ৰাকৈ লৈছিলোঁ কোমোৰাৰ লগত হাঁহৰ মাংস। হাঁহৰ মাংসটো বহুত বেছি টেষ্টি আছিলে। অভাৰঅল গোটেই খানাটোৱে ভাল আছিলে। তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।